সো এইখন হ'ল আমালোকৰ গাড়ী আৰু আমি ল'বলৈ ওলাইছোঁ সুবিনক আৰু ভিতৰত আছে আমাৰ ধ্ৰুৱ ভাতিজা এই পিছফালে আহি গৈছে তো বহি লওঁ নেকি বহি লওঁ আৰু ইফালে আছোঁ মই ঠিক আছে বহি লওঁ গাটো একদম বেয়া শরীর একদম কিয় ভাই শরীর টায়ার্ড হয়ে গেছে ওহো ওকে ৰেষ্ট লোৱা তই ঠিক আছে আজি ধ্ৰুৱে গাড়ী চলাব আৰু ঠিক আছে দে এইখন হ'ল আমালোকৰ গৌৰীপুৰ কালী মন্দিৰ আৰু গৌৰীপুৰ এৰিলোঁ আমি পালোঁ দেৱীতলা আৰু আমি লেফ্ট ছাইডেদি সোমাই যাম চ' আমি গৈ আছোঁ কাজিগাঁও আৰু কাজিগাঁৱৰ পিছতো বেলেগ এখন ঠাইত যাম চাওক গাইজ ইমান ধুনীয়া নাজাৰা অ' মাই গড পাহাৰৰ ওপৰত আছোঁ বৰ্তমান আমালোকৰ এজন পুৰণি বন্ধু আছে এখেতৰ নাম আজালেখা তো এখেতকে লগ কৰিব যাম এই মজা একদম বঢ়িয়া জেগা পিকনিক খোৱাৰ কাৰণে বঢ়িয়া প্লেচ চ' বন্ধুসকল আজি ভিডিঅ'টো কোনো ঠাই বা কোনো মন্দিৰ দেখুৱাৰ কাৰণে নহয় আচলতে মই বন্ধুজনক লগ কৰিব গৈ আছোঁ এইটোৱে আপোনালোকক দেখুৱাৰ কাৰণে ভিডিঅ'টো কৰি আছোঁ ইয়াতে আহি বগৰী খাই গৈ আছোঁ ন মজা বগৰীবিলাক খুবেই মিঠা মানে টেঙা বগৰীটো টেঙা হয়েই কিন্তু মানে মিঠা আছে বগৰীবিলাক চ' আমি আৰু বেছি সময় নাই পালোহি চ' ইয়াতে কাজিগাঁৱত মানে আহিলে এই টেম্পলটো বাহিৰৰ পৰা আমি চাইছোঁ চ' বহুত ধুনীয়া টেম্পলটো তাতে এদিন যাব লাগিব হৈছে আজিতো নহ'ব গাইজ আজি সময় নহ'ব এই টেম্পলটো দেখুৱাৰ কাৰণে তো বেলেগ এদিনাখন হয়তো দেখাব পাৰোঁ হয় এই টেম্পলটো এক্সপ্ল'ৰ কৰিম চ' আমি আহি পালোঁ কাজিগাঁও যিটো বজাৰৰ তাতে ফিল্ড এই তাতে আৰু ইফালে আপোনালোকৰ মানে কিবা কেম্প চেম্প আছে এইবিলাক চ' এতিয়া বজাৰত সোমাম আৰু বজাৰত এজনক লগ ধৰিম আমি বন্ধু এজনক আৰু ফাইনেলি মোৰ যিজন বন্ধু লক্ষ্মণ ৰাভা বুলি এখেতক লগ পালোঁ তো এতিয়া আৰু এঠাইত যাম চ' দেখাইছোঁ ক'ত যাম আৰু এখেতৰ লগত দুই এটা কথা পাতি তাৰপিছত আগুৱাই যাম আৰু তাতে মোৰ এই বন্ধুজনৰ দোকান আছে কাজিগাঁৱত চ' দোকানখন দেখাই আছোঁ আপোনালোকক চ' এতিয়া বৰ্তমান সৰু সুৰাকৈ দোকানটো দিছে পিছলৈ মানে আপডেট কৰিব আৰু এইটো মানে মই আছোঁ লগত তেখেতৰ লগত তো আমি কাজিগাঁও বজাৰখন এৰিলোঁ আৰু গৈ আছোঁ এতিয়া আজালেখাহঁতৰ ঘৰত মাৰামাৰি নকৰিবি যা এই মাৰামাৰি নকৰিবি এইটো হ'ল উইক ব্ৰিজ এই ইয়াতেহে আহিলোঁ সুবিন তুই নাম নেকি कैसा लगा मेरा मजाक উইক ব্ৰিজ আসলে ব্ৰিজখন অলপ উইক আছে কাঠৰ আগৰ দিনা আৰু ফাইনেলি আমাৰ বন্ধুক লগ পালোঁ আহি পালোঁ আমি এই বন্ধু এইফালে ধুনীয়াকে কল খেতি লগাইছে চব আচ্ছা বিয়ে সিয়ে করল নাই এলো করিস নাই মুই বিয়ে করল মো ছা হয়ে গেছে এই আজা বিয়া শাদি কর ভাই লেট নকরবি বর্ষি ছড়া এই তাকে তো কাজিগাঁও তো ছাড়িয়েছিলাম কত দূর আছে খুব ধুনীয়া প্লেস একদম বঢ়িয়া মোৰ কাৰণে কিন্তু আজাৰ ঘৰ আহিলি কিন্তু আজা কতদিন থেকে আসা কথা খালি একদিন কইছিল মোক সময়টা বাইর করে আহো একদিন না আজি সবাই মানে কিটা পাইলো রাশিটা মিলিল সবাই আজি হে মানে বহুত দিন পিছত আহিলো আজাৰ ঘৰত আগত
এইটোতো ঠিকই আছে আগত বাকী আছে দলা আছে দলা কিবা আমাৰ দলা কয় দলা আছে দিয়া দলাই গাঁৱৰ পৰিৱেশত আহি খুবেই ধুনীয়া লাগে চ' সেইকাৰণে আমি আহিলোঁ আৰু ফুৰিব বাহিৰি গেলে কি দিছে মানে পাহাৰী জেগা এইটো বহুত ডাউন কেনেকা কৰি ঢুকে দিছে এবিএসি কৰালে ঢুকব বতাই এইটো বহুত ডাউন অ' মাই গড বাপৰে বাপ বহুত হেৰি দেখোন আজা ৰাস্তা ভাল আৰু কিটা ডাউন মাই গড বহুত ডাউন দেখোন পাহাড়ের উপর উঠছি তার মানে পাহাৰৰ ওপৰত আছো না আমি হ্যাঁ আচ্ছা তারপরে বেড়াইছ যা আচ্ছা সিধা যা ফাইনেলি আমি আহি পালোঁ আজাহঁতৰ ঘৰ আৰু এইটো হয় আজাহঁতৰ ঘৰ চ' আমি এতিয়া যোৱাৰ পথত আৰু চবকে টাটা বাই বাই দিলোঁ আৰু এতিয়া আগুৱাম আৰু লাহে লাহে বাই বাই হ্যাঁ বাই বাই গুড নাইট ঠিক আছে আৰু গাইজ আমি ওলাইছোঁ কাজিগাঁৱৰ ভিতৰেদি আৰু ইফালেদি যাম বাছবাৰী ঠিক আছে চ' কোনেও দেখা নাই এইটো হয় ৰাস্তা ঠিক আছে তো চাই ল'ব এবাৰ মানে ভিতৰেদি ওলাই কিনে ইফালেদি যাব লাগে বহুত দিন পিছত বন্ধুক লগ কৰি ভাল লাগিল আৰু এতিয়া গৈ আছোঁ লাহে লাহে চ' এই হাবি জংঘলৰ মাজত ৰেডিঅ' চলি আছে ধুবুৰী ৰেডিঅ' কিন্তু ফুল চলি আছে রেডিও চলি আছে খুব মোবাইলত নেটওয়ার্ক নাই মোবাইলত নেটৱৰ্ক নাই অঁ একদম আৰু আমি খুজি আছোঁ বগৰী গাছ বগৰী গাছ খুজি আছোঁ বগৰী খাব লাগিব বগৰী যিটো টেষ্ট আৰু এইটো কিবা এটো মানে ইহঁতৰ কি টেম্পল ওপেনিং সেরেমনি কিবা টেম্পল আছে আছে হাঁ এয়া আমি মাজতে ৰখি গ'লোঁ গাড়ীখন ৰখাই পিনে ভিউ চাপ মানে ফটোশ্বুট ইয়াত চলি আছে ইয়াত ধ্ৰুৱ ইয়াত সদায় কেমেৰাৰ পিছফালে থকা মানুহজন বহুত মানে ব্যস্ততাৰ মাজত ফটোশ্বুট হৈ আছে ইয়াত ধুনীয়া ক'ত ঘৰ ভাইটি শামুক খাবা অ' মাই গড আচ্ছা আচ্ছা শামুক চাহ এইটো খাব পাৰিবনে নাই চাচোন এই শামুক খাবা কেনেকৈ খাবা এইটো ৰান্ধিব লাগিব হে বন্ধুসকল ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ আৰু শামুকবিলাক বাছবাৰী বজাৰৰ পৰা লৈছিলোঁ তো ইয়াতে ভিডিঅ'টো সমাপ্ত কৰি আপোনালোকক ধন্যবাদ জনালোঁ থেংক ইউ ধন্যবাদ চবকে